সেইটো ভুলে গ'ল ন ফুটবল খেলি যা অবেগৰ চাইকেল চলাই থাকে দে ফুটবল খেলে বহুত কষ্ট কৰি খেলে কেইজনমান আমি গ'লে Hello. প্ৰিয়াংকুটো মানে এনেকুৱা বস্তু মোৰ গিটাৰিষ্ট যেতিয়া আটাইতকৈ বেছি ঠাণ্ডা পৰে সি গেঞ্জিটা পিন্ধি আহে আৰু যেতিয়া ঠাণ্ডা কম পৰে সেই জেকেটটা পিন্ধি আহে মানে মই আজিলৈকে বুজি নাপালোঁ তাক আৰু ই মানে ই কিছুমান বস্তু বুজি নাপায় সেইকাৰণে তাক মই কোচত লোৱা বহুত সৰু মোতকৈ দেখাত টপা চপা হৈছে ডাঙৰ হৈছে সবেই ডাঙৰ হৈ গৈছে মই বুঢ়া গৈছোঁ এইটো বেলেগ কথা এই মানে মই তাক এদিন ক'লোঁ এয়াৰপৰ্টত আমি চব আছিলোঁ গোটেই গ্ৰুপ আছে আমাৰ মই ক'লোঁ যে মই এতিয়া আমেৰিকাত গৈ আছোঁ প্ৰগ্ৰেম কৰিবলৈ নহয় সেইটো মোৰ ইচ্ছা সেইটো মোৰ ডাঙৰ কথা নহয় মোৰ মানে মোৰ ফূৰ্তিটো হ'ল মই 18,000 ফুট ওপৰৰ পৰা জাপ মাৰিম মই মাৰি দিলোঁ মই প্ৰথমে অসম মানুহ যি 18,000 ফুট ওপৰত জাপ মাৰিছে ফ্লাইটৰ পৰা এটা হাত চাবই লাগে কোনো মৰণ আজিলৈকে আই এম দ্য অনলি ওৱান আৰু সেইটো ভিডিঅ'টো মই আজিলৈকে দেখুওৱা নাই দেখুৱাম অলপ পিছত দেখিব ই মোক কি সুধিছে কৈছে পেৰাচুট থাকিবতো কি মানুহ দেই যদি পেৰাচুট নাথাকে মই 18,000 ফুট পৰা কিয় জঁপিয়াম মই পাগল নে তই পাগল ই কিন্তু চিৰিয়াছলি সুধিছে দে মোক কৈছে দাদা পেৰাচুট থাকিবতো চবে হাঁহি দিছে মানে পুতলা চবে ই এনেকুৱা টাইপ বনাই যেতিয়া ঠাণ্ডা পৰে সি নিপিন্ধে ঠাণ্ডা কমি গৈছে জেকেট পিন্ধি আহিছে এতিয়া চ' আই লাভ হিম ফৰ দেট ইজ
যে মাস্টারমাইন্ড গিটাৰিষ্টৰ এটাতকৈ ভাল আমাৰ এটা নৰ্থ ইষ্টৰ ওৱান অফ দ্য বেষ্ট গিটাৰিষ্ট প্ৰিয়াংকু বৰদলৈ হাত চাপৰি সেইকাৰণে পাগল সেই এনেকুৱা লাগে সি মানে চিন্তা লাগে পেৰাচুট থাকিবতো পেৰাচুট নাথাকিলে মই কিয় জঁপিয়াম চ' আই লাভ হিম ফৰ লাইক দেট আৰু সেই বস্তুবোৰ থাকিব লাগে আমাৰ ভিতৰত সেইবিলাকে ভাল পাওঁ থেংক ইউ প্ৰিয়াংকু ফৰ ইউৰ ইন'চেঞ্চ পেডেল মাৰি মাৰি চাইকেল চলাই তোমার ঘর ওদুলি মুরতে গই তোমালয় বাতে সাম পারায় মাতিলে মুক্তি তরলয় তোমার চাম ওদুলি তোমার Thank you, Babu.